বয়স হৈ অহাৰ লগে লগে মানুহৰ শৰীৰত কিছুমান অভাৱে দেখা দিয়ে ঠিক দেউতাৰো তেনেকুৱা অভাৱে প্ৰটিনৰ অভাৱ ভিটামিনৰ অভাৱ লগতে ব্লাডৰ অভাৱ যেহেতু তেওঁৰ বয়স হৈ আহিছে সেইটো কাৰণে মই আৰু মিষ্টাৰ গৈ এপোলোৰে ব্লাড বেংকত দেউতাৰ যেহেতু পিছদিনাখন এটা অপাৰেশ্যন আছে তাৰ কাৰণে 1 ইউনিট ব্লাড দি আহিলোগে এটো এক্সচেঞ্জ কৰা হ'ব দেউতাৰ O পজিটিভ আৰু এওঁৰ A পজিটিভ আৰু খুব ভালে এটা অপাৰেশ্যন হৈ গ'ল সৰু অপাৰেশ্যন মানে ভৰিটো যিখিনি বেয়া হৈ গৈছিলে ভৰিটো যিখিনি গেলি গৈছিলে সেইখিনি গুটেখিনি এৰুৱাই দি সাফা কৰি দিলে ধুনিয়াকৈ এটা সৰু অপাৰেশ্যন হৈ গ'ল আৰু দেউতাক ঘৰলৈও আনিছো এনেকৈ সুস্থ অৱস্থাত ঘৰলৈ আনি দেউতাৰ বিছনাখন একেবাৰে খিৰিকিৰ কাষতে লগাই দিছো যাতে দেউতাই অসুবিধা নাপায় আমনি নাপায় বাহিৰৰ মানুহবোৰ চাই সময়বোৰ কটাব পাৰে যেহেতু দেউতাৰ ট্ৰিটমেন্ট বহুত দীঘলীয়া হ'ব সেই কাৰণে খিৰিকিৰ ওচৰতে বিছনাখন দিছো অসুবিধা সময়বোৰ যাতে ভালকৈ পাৰ হয় দেউতাৰ আৰু এনেকৈ থাকুতে ঘৰত কেবাটা দিনো ৰাখিলো এনেকৈ থাকুতে ড্ৰেছিং কৰিব ডেইলি ড্ৰেছিং কৰিব দিছে ডক্টৰে এদিন ময়ো ড্ৰেছিংটো খুলিব লগা হ'ল খুলিলো কিন্তু সেই অভিজ্ঞতাটো ভয়াবহ অভিজ্ঞতা কাৰণ ভৰিটো দেখি পেলাই মানে ভবা নাছিলো যে মই ড্ৰেছিং কৰি দিব পাৰিম কিন্তু উপায় নাই কৰি দিব লগা হ'ল যেহেতু দেউতাৰ ভৰি ড্ৰেছিংটো অলপ মানে ঢিলা হৈ গৈছিলে আৰু দেউতাই অসুবিধা পাই আছিল ব্লাড ওলাই আছিল বহুত অসুবিধা পাইছিল হেতু কাৰণে মই ড্ৰেছিংটো কৰি দিব লগা হ'ল কৰি দিলো বহুত ভয়ে ড্ৰেছিংটো কৰিলো জীৱনত প্ৰথমটো অভিজ্ঞতা তাকো নিজৰ মানুহৰ লগত এটো অভিজ্ঞতা কোনোদিন এটো অভিজ্ঞতাৰ পৰিস্থিতিৰ মুখামুখি হোৱা নাছিলো কিন্তু যেনে তেনে ভালে ড্ৰেছিংটো কৰি ধুনিয়াকৈ বান্ধি দিলো কৈছেনে নাই নাজানো কিন্তু যিমানখিনি পাৰিলো কৰি দিলো আৰু যেহেতু ঘৰতে নাৰ্ছে কৰি থৈ গৈছিল মই দেখি কৰিব পাৰিম বুলি সাহস কৰি অকমান ড্ৰেছিং কৰি দিলো কাৰণ সদায় ড্ৰেছিং কৰিলে ভাল তাৰ পাছতে দেউতাৰ বহি যেহেতু ককালৰ বিষ হৈ গৈছে হস্পিটেলৰ বিছনাৰ লগত আমাৰ বিছনা নিমিলে হেতু কাৰণে দেউতাক আউজিবৰ কাৰণে এখন আউজিবৰ কাৰণে কিনি আনি দিলো হোলসেলৰ পৰা কিনি আনি দিলো পান বজাৰত এখনৰ দাম 2050 টকা মান আছিল দাম 1900 মান হলহে কমি যেহেতু হোলসেল হয় আনি দিলো দেউতাই হেখনতে আউজি মানে ককালৰ বিষ যেহেতু আছে আউজি সময়বোৰ এনেকৈ পাৰ কৰিছে দেউতাই উপায় নাই সময় পৰিস্থিতি এনেকৈ পাৰ কৰিব লাগিব যেহেতু কৈছে ট্ৰিটমেন্টটো বহুত দীঘলীয়া হ'ব এনেকৈ থাকুতে দেউতাৰ সময় আহি গ'ল চেকআপলে নিয়াৰ টাইম আহি গৈছে আৰু চেকআপৰ প্ৰথমটো চেকআপ ঘৰলৈ অনাৰ প্ৰথমটো চেকআপ আৰু দেউতাক ওপৰৰ ৰুমত ৰখাৰ কাৰণে এনেকৈ ডাঙি নিব লাগিব আৰু যেহেতু ভৰিটো তলত নমাব নোৱাৰে খোজকঢ়াৰ প্ৰশ্নই নুঠে হেতু কাৰণে এনেকৈ ডাঙি নিবৰ কাৰণে এম্বুলেন্স মাতিছো ব্যক্তিগত এম্বুলেন্সত এনেকৈ উঠাই চেকআপ কৰি ভালে ঘৰলৈ ঘুৰাই আনিলো আৰু ভগৱানক আপোনালোকে আশীৰ্বাদ কৰক দেউতা খুব সোনকালে সুস্থ হৈ উঠক দিনবোৰ ভালে পাৰ হওক দেউতাৰ বিছনাখনত বহি দেউতাই বহুত অসুবিধা পাই আছে কাৰণ কোনোদিন এনেকৈ বহি নথকা আৰু মোৰ ঘৰত থাকিবলৈ প্ৰথম আহিছে কোনোদিনে মোৰ ঘৰত জিয়েকৰ ঘৰত থাকিবলৈ আহি পোৱা নাছিল সুস্থ অৱস্থাত সদায় ঘুৰি যোৱাকৈ আহে কিন্তু আজি এমাহে খবৰ হ'ল আৰু প্ৰথমবাৰ ইমান দীঘলীয়াকৈ থাকিছে তাকো এইটো অৱস্থাত মানে দেখিয়ে কিবা লাগিছে আৰু ভিডিঅ'বোৰ মই ডেইলি দিব নোৱাৰো দিব পৰা নাই টাইম যেহেতু মই মিলাব একেবাৰে পৰা নাই সেই কাৰণে ভিডিঅ'বোৰ গোটেইখিনি ভিডিঅ' মিলাই লৈ মই সৰুকৈ এটা ভিডিঅ' আগবঢ়ালো আপোনালোকে চাই আশীৰ্বাদ কৰিব খুব সোনকালে যাতে সুস্থ হৈ উঠে দেউতাৰ কৰণীয় কাম বহুতখিনি বাকি আছে যিখিনি বিছনাত বহি এটা ভাবি থাকিবলগীয়া হৈছে যে মই এটো কৰিম এটো কৰিব আছিল এইখিনি কৰিব বাকি আছে এইখিনি কথাই দেউতাক আমনি কৰি আছে যাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো খুব সোনকালে ভাল হৈ উঠক আৰু যিখিনি বাকি আছে কাম সেই কামখিনি খুব সোনকালে কৰিব যাতে পাৰে